Hey guys, good morning. Welcome to my YouTube channel. My Santana Das. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আৰু আজি বৰষুণ দি আছে ইয়াত। আজি নহয়, আজি কেইদিনমানৰ পৰা পুৰা বৰষুণ মাৰি আছে। আৰু ভাবিছো ভিডিঅ' এটাই বনাই দেও নতুন। বহুদিন ভিডিঅ' দিব পৰা নাই আৰু চাওক পুৰা বৰষুণ মাৰি আছে। কিন্তু আজি আমাৰ ওচৰত এটা নদী আছে। এই নদীটোৱে দেখাই আছো। এইটো বহুত ডাঙৰ নদী হয় চাওক। পানী ইমান নহয় মানে যদি মানে আহে পানী বহুত দূৰলৈকে আহে কিন্তু এইবাৰ অহা নাই কাৰণ ভূটান পানী এৰি দিছে কিন্তু এই সাইডেৰে গৈছে আৰু মই অলপ দেখাই আছো আৰু পুৰা ইয়াতে আৰু মই আহিছো পুৰা ইমান পানী নাই কিন্তু আগত পানী আছে পুৰা এইটো দেখিছে এইবিলাক পানী পুৰা গৈ আছে আৰু পুৰা দেখাই আছো অলপ আৰু কি কৰি আছো কি কৰা নাই পুৰা দেখাই থাকিম আৰু বৰষুণত যেহেতু গুৱাহাটী মই যাব পৰা নাই বহুত প্ৰব্লেমো হৈ আছে কাৰণ বৰষুণত কেনেকৈ গাড়ী চলাম কেনেকৈ যাম আৰু পুৰা গাড়ী চাড়ী পুৰা বন্ধ কৰিছে আৰু গুৱাহাটীতো বহুত পানী হৈছে কিন্তু ডিউটি আছে বহুত প্ৰব্লেমত পৰি আছোঁ মই ইয়াত ভাল লগা নাই তাকে কাৰণ ডিউটি এবচেণ্ট মাৰিতে মই বহি আছোঁ তো সেইকাৰণে ভাবিছোঁ যাবই লাগে আৰু বৰষুণ কমিলে পুৰা মই যোৱাৰ কাৰণে পুৰা ৰেডি কাপোৰ চাপোৰ পুৰা পেকিং কৰি ৰাখি থৈ দিছোঁ বৰষুণ কমিলে মই যাম আৰু এইটোৱে ভাবি কেনে আৰু ইয়াতে অলপ আহিছোঁ ওলাই কাৰণ বৰষুণে তাই আৰু মই পুৰা আহিছোঁ আৰু দুটাই ভাবিছোঁ নদীখনে অলপ দেখাই দিওঁ আৰু কি দেখাম ন তো চাই থাকিব কি কৰোঁ কি নকৰোঁ আৰু এইখনে নদী আমাৰ বহুত ডাঙৰ হয় নদী আৰু ইয়াতে গৰু চৰু আছে আৰু অলপমান পুৰা আৰু এইপিনে ভূটান এই আগত ভূটান পুৰা এইবিলাক জংঘল জংঘল আছে কাৰণ দেখি নাপায় ইমান বেছি দূৰ নহয় কিন্তু ভূটানখন বহুত কম নদী দি গ'লে বেছি ওচৰ ৰাস্তা দি গ'লে অলপ 10-15 মিনিট লাগে নদী দি কিন্তু বহুতেই ওচৰ আৰু এইপিনে ব্ৰিজ আছে কিন্তু ব্ৰিজখনো দেখাব নোৱাৰোঁ কাৰণ ইয়াত বহুত জংঘল আৰু পুৰা নদী পানী ইয়াকে লৈকে আহে ইয়াত ইমান বেছি নাই ঢৌটো কিন্তু এইপিনে বহুত বেছি ঢৌ আছে বহুত তো মানুহবিলাকে ইয়াত চাব আহে আজি বেছি মানুহ নাই আৰু মাছ চাছ ওলাই বোলে বহুত গম নাপাওঁ আৰু চাওক পুৰা পানী একদম খৰি চৰি চব আছে চা ইয়াতে পুৰা একদম খৰি চৰি পুৰা আছে আৰু পুৰা মানুহ চাব আহিছে আৰু এইটো দেখিছে নে নাই পুৰা মাজত এইটো মৰি আছে কেনেকৈ একদম পানী পাৰ হৈ আছে নেকি এইটো চা মৰিবই আৰু এইখন এখন ব্ৰিজ আছে তাত ডাঙৰ ব্ৰিজ এখন আছে তাত এইখন পুৰা আৰু এইপিনে পুৰা ঢৌ মাৰি আছে চাওক এইখন ভূটান বেছি দূৰ নহয় ভূটানখন এইখন ভূটান পুৰা ওচৰতে আৰু পুৰা মানুহ চাব আহিছে আৰু এইপিনে নাই আৰু আমাৰ ঘৰটোতো এইপিনে যাব লাগে এইপিনে এজন আহি আছে আৰু কোনোবা পুৰা দেখাই আছে নদীটো চাওক ইমান ডাঙৰ নদীটো কিন্তু পানী মানে আগতে গৈছিলে ইমান দূৰলৈকে গৈছিলে আমাৰ ওচৰলৈকে গৈছিলে কিন্তু আমাৰ ঘৰত নুঠে কাৰণ আমাৰ ঘৰটো বহুত ওখত হয় আৰু নুঠে পানী আগতে ইমান আহিছিলে এই ডেৰ যে আছে ইমানলৈকে আহিছিলে এতিয়াতো ইমান নাহে বাৰু আৰু পুৰা দেখাই আছে নদীটো চাওক ইমান পুৰা ঢৌ মাৰি আছে চাওক পুৰা ফাইনেল পানী চাই আহিলোঁ আৰু বৰষুণ পৰি আছে যিহেতু গমেই পাইছে কাটি লৈ আহিছোঁ আৰু পুৰা বৰষুণ আৰু পুৰা পানী একদম পানী পুৰা পানী হৈ আছে নদীত আৰু বাঢ়িব চাগে মাটিবিলাক ভাঙি আছে ভয়ো লাগে আৰু পুৰা আহি গ'লোঁ ঘৰ আহি আছোঁ এতিয়া আৰু কি কৰিম কি নকৰিম আজি অলপ দেখাই থাকে যিহেতু ঘৰত আছোঁ ক'তো যাব পৰা নাই ক'তো যাব নহয় মেইনলি মই গুৱাহাটী যাব লাগে কাৰণ কামটো গমেই পায় কাম আছে বহুত তো সেইকাৰণে ডিউটিও আছে মেইনলি মোৰ তো যাব পৰা নাই আৰু ঘৰতে আছোঁ বৰষুণ কেতিয়া কমিব তাকে ভাবি আছোঁ আৰু বৰষুণ নকমিলেতো মই পুৰা ফচি গ'লোঁ আৰু কাৰণ ৰাস্তা বহুত ভাঙিছে বুলি গম পাইছোঁ কিন্তু গাড়ীখনো লৈ আহিলোঁ আৰু গাড়ীখন লৈ অহাৰ কাৰণে মইতো যাব পৰা নাই কি কৰিম বাছো চলোৱা নাই আৰু পুৰা ইয়াত পুৰা পানী চানী হৈ আছে একদম মানে পুৰা পানী চব পিনে পানী কিন্তু মাছ নাই আৰু ইয়াতে সাপো আছে এডাল আমাৰ ওচৰৰে কালি ল'ৰা এটা কামুৰিছে সাপে কিন্তু ভয়ো লাগে চাই লওঁ তাতে সাপখৰ পৰি আছে মৰিছে নাই কি বা নাজানো কিন্তু একদম মানে পেটলা হৈ কিনে পৰি আছে সাপখৰ দেখাব নোৱাৰোঁ তো যাওঁ আৰু ভয় লাগে বেছি টাইম থাকিব নোৱাৰোঁ আৰু এতিয়া দুপৰীয়া আছে আৰু নদীত ইমান টাইম থকাটো ভাল নহয় সেইটো না কিন্তু নদীটো বহুত ডাঙৰ ন
ডাঙৰ না কোৱা ডাঙৰ দে অঁ বহুত ডাঙৰ নদীটো পূৰা ডাঙৰ কিন্তু পানী ইমানলৈকে নাহে আগতে আহিছিল বহুত দূৰলৈকে যে এতিয়া ছাইড কাটি গৈছে সেইটো নদীটো পূৰা পানী চটকে চটকে আহি আছে পূৰা পূৰা পানী ইয়াতে বেছি পানী নাই বাৰু কিন্তু সেইখিনিত পূৰা পানী আছে তাত যে গৈছিলোঁ পূৰা ঢৌ তাত নামিব নোৱাৰোঁ নামিলে অতিয়ে যাম চাগে কাৰণ সাঁতুৰিব নাজানো যিহেতু অতিয়ে যাব লাগিব আৰু কি হয় ন আৰু পূৰা ইয়াতে মাছ চাছ জাল চাল পাতে বহুতে মাছো লাগে মাছ আহে আৰু আমি নাহোঁ বাৰু ওচৰতে যদিও আমি নাহোঁ ইমান নদীত কিন্তু নদীটো বহুত ধুনীয়া হয় আৰু ইয়াৰ পৰা বহুত মানুহ শিল বালি পূৰা লৈ যায় ঘৰ বনোৱাৰ কাৰণে বহুত সহজ ইয়াত শিল বালি লৈ যায় ইয়াতে আৰু কোনো টেক্স চেক্স নাই ইয়াতে দিব লাগে সেইকাৰণে পূৰা মানুহ পূৰা পালে আৰু পূৰা লৈ যায় আৰু ট্ৰাকে ভৰাই লৈ যায় আৰু দেখাই দিলেও কি কৰোঁ কি নকৰোঁ থাকিম আৰু ইয়াতে সাপখৰ আছে অলপ চাই লওঁ চাই চিতি যাব লাগিব যিহেতু ডাঙৰ সাপখৰ বহুত ভয় লাগে দেখাই দেখিম যদি পাৰোঁ দেখাম অলপ চাওক সাপখৰ মই দেখাই আছোঁ এইখৰ সাপখৰ পৰি আছে মাছ চাছ খাই পূৰা পৰি আছে ই শুই আছে এইখৰ সাপে কালি কামুৰিছে কোনোবা এটাক আমাৰ মানে ইয়াৰে ল'ৰা এটা কামুৰিছে কিন্তু মানে এইখৰ কি সাপ নাম নাজানো মই কিন্তু চাওক না ইমান ডাঙৰ সাপখৰ পূৰা পৰি আছে সাপখৰ ইমান হেৰি হৈ কেনে পূৰা মানে ই জিন্দা আছে গম পায় আৰু এই পূৰা মাছ চাছ খাই ভেকুলী চেকুলি খাই পূৰা পৰি আছে কালি তাক খাইছে এই সাপখৰে খাইছে কিন্তু ল'ৰাটো বেজি চেজি লৈছে আৰু কিন্তু বহুত ভয় লাগে চাওক না কালাৰ চাওক তাৰ কালাৰ একদম কেনেকুৱা কালাৰ ভয় লাগে আৰু তাই গৈ পালে মানে তাই মোক এৰি গ'ল এৰি যোৱা নাই মানে আহি আছে অলপমান আছে আৰু মই যাম এতিয়া আৰু সাপখৰ আছে তাত এইটো কৰাৰ ভয় লাগে আৰু এতিয়া আমি ঘৰত গৈ আছোঁ দুটাই বেছি পূৰা বৰষুণ পৰি আছে আৰু মই পূৰা ভিজি আছোঁ পূৰা তাই মোক যিহেতু এৰি গ'ল ভিজি আছোঁ আৰু চাওক ইয়াতে পূৰা জাল পাতিছে এইখন জাল পূৰা জাল পাতিছে এইখন মাছ লাগে মানে ইয়াত মাছ নালাগা নহয় মাছ আহে এতিয়া নাহিব চাগে অলপ পিছত লাগিব পাতিছেহে ৰাতিপুৱা এইখন গম পোৱা মতে কিন্তু এটাও লগা নাই এতিয়ালৈকে এনেই হেৰি হৈ আছে আৰু দি থৈ গৈছে আৰু পানীটো বহুত ঠাণ্ডা ইয়াৰে বহুত ঠাণ্ডা পানী একদম মানে আৰু গছবিলাক চাওক ইয়াতে আৰু এইটো ৰাস্তাৰে আমাৰ ঘৰ অলপ গৈয়ে পায় আৰু তাৰপিছত মেইন ৰাস্তা পায় আৰু এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰ পাম বেছি টাইম নাই আৰু কাৰণ নদীটো দেখিলেই দেখাই দিলোঁ আৰু সেইপিনে পূৰা ভূটান আৰু পূৰা বৰষুণ মাৰি আছে না গমেই পায় পূৰা আন্ধাৰ হৈ আছে এইটো চাইড কুঁৱলী টাইপ হৈ আছে মানে পূৰা এতিয়া আহি আছোঁ আৰু এইবিলাকত পূৰা জংঘল ৰাস্তাটো মানে এইটো ৰাস্তাটো পকী নহয় কেঁচা ৰাস্তাই হয় কেঁচা মানে কি শিল চিল পাৰি আছে এইবাৰ মানে পকী কৰিব ৰাস্তাটো কিন্তু জেগাটো চাব লগা জেগা হয় বহুত ধুনীয়া হয় নদীটো আৰু এইবিলাক গৈ আছোঁ এতিয়া গৈ পামেই আৰু বেছি টাইম নাই আৰু পূৰা কিনকিনীয়া বৰষুণ মাৰি আছে ৰাতিপুৱাৰ পৰা বহুত জোৰতে বৰষুণ মাৰি আছে এতিয়া অলপ কিনকিনীয়া বৰষুণ দিয়ে আৰু অলপ জোৰত বৰষুণ দিয়ে পূৰা এনেকৈ মাৰি আছে তাৰপিছত ভাবিছোঁ কি কৰোঁ নদীটোতে আহিলোঁ অলপমান নদীটোত যিহেতু পানী আহিছে চব মানুহ চাব আহিছে আমি ভাবিছোঁ তাইক মই কৈছোঁ বোলা নহ'লে নদীটোৱে চাই আহোঁ অলপ তো সেইকাৰণে নদীত আহি গ'লোঁ পূৰা এই ৰাস্তাটো আৰু আহি আমাৰ ঘৰ পাই গ'লোঁ লাহেকৈ আৰু আহি আমি ঘৰ পালোঁ আৰু এতিয়া ভৰি চৰি ধুম আৰু নে কি চোন ভৰি নোধোৱা নেকি আৰু আহি পাই গ'লোঁ এতিয়া পূৰা ভৰি চৰি ধুই ল'লোঁ আৰু গতিকে মাথা চাথা পূৰা ধুই দিছোঁ গা চা পূৰা পানী চানী চাই আহিলোঁ পানী চানী চাই আহি কেনে এতিয়া মানে পানী মানে কি নদীত গৈছিলোঁ নদীৰ কিমান পানী কি হৈছে চাব গৈছিলোঁ আৰু এতিয়া ঘৰত আহি পালোঁ যিহেতু পূৰা কি কৰোঁ কি নকৰোঁ ভাবিছোঁ কাৰেণ্ট চাৰেণ্ট নাই মোবাইল চোবাইল চব পূৰা ছুইচ অফ হৈ যাব আৰু বেছি টাইম নাই আৰু এইটোও যাব আৰু এইটো মোবাইল লাৰি আছে আৰু তাই নিজৰটো নালাৰে মানে ছুইচ অফ হ'ব যায় সেইকাৰণে তাই নিজৰটো নালাৰে আৰু মাকৰটো মোবাইলটো দি আছে আৰু মই নিজৰ মোবাইলটোৱে ছুইচ মানে চাই আছোঁ কি কৰিম নহ'লে আৰু তাৰপিছত আৰু লাইন নাহে বুলি আজি গম পাওঁ কাৰণ ইয়াতে মানে পোষ্টৰ খুটা পূৰা উঘলি গৈছে গতিকে ক'ত লাইট আহিব আৰু ইমান বৰষুণ মাৰি আছে নাহিব আজি আৰু লাইট তো উপায় নাই আৰু কি কৰোঁ কি নকৰোঁ তো দেখাই থাকিম আৰু এতিয়া ব'লক ভিডিঅ'টো পূৰা ষ্টাৰ্ট কৰি দিম কি কৰিম কেনেকুৱা পূৰা চাই থাকিব আৰু কাম চাম কৰি পূৰা এতিয়া বহিছোঁ আৰু ভাগৰ লাগিছে তামাম ভাগৰ লাগিছে আৰু কি বৰষুণ দিছে যিহেতু ক'ত বাহিৰত যাম আৰু পূৰা ক'লা হৈ আহিছে পূৰা ক'লা চাওক পূৰা ক'লা হৈ আছে দেখিছে পূৰা ক'লা হৈ আছে আৰু বৰষুণ পৰিয়ে আছে ভাবিছিলোঁ ইভিনিং বৰষুণ কমিলে 2টা বজাত গ'লেও মানে মই
7টা বজাত পাই যাম আৰু ভাবিছোঁ ক'ত কমিব আৰু এতিয়া বৰষুণ মানে কমিলে যাম বুলি ভাবিয়ে মানে মায়ে ভাত চাত জল্দি বনাইছে মানে খাম আৰু যাম কাৰণ যিহেতু পেকিঙে আছে চব বস্তুখিনি তো ইমান নাই বৰষুণ কমিলে যাম আৰু ভাত চাত খাই পূৰা ৰেডি হৈ মানে গুচি যাম আৰু এনেকৈ ভাবিছিলোঁ কিন্তু ক'ত বৰষুণ কমিব আৰু গোটেইখিনি আপোনালোকক দেখাই থাকিলোঁ কি কৰিলোঁ কি কৰা নাই আৰু এতিয়া কি কৰিম অলপ দেখাম আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু চাওক পূৰা বৰষুণ মাৰি আছে বাহিৰত দেখিছেনে নাইবা নাজানো পূৰা বৰষুণ মাৰি আছে আৰু একদম মানে ওলাব পৰা নাই কিন্তু পূৰা টোপাল পৰি আছে চব টুপটুপীয়া বৰষুণ পূৰা একদম বৰষুণ মাৰি আছে আৰু এতিয়া আমি খাম মিক্সাৰ ভাজি পূৰা আৰু ঠাণ্ডা বতৰ মিক্সাৰ খাই খুবেই ভাল লাগে আৰু দুটাই পূৰা লেকচাৰ মাৰি মিক্সাৰ পূৰা মানে খাম আৰু গোটেই ভিডিঅ'টো দেখাই দিলোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক আৰু যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই সেইসকলক কৈছোঁ যাতে ভিডিঅ'টো পূৰা ছাবস্ক্ৰাইব কৰি দিয়ে চেনেলটো তো আজিলৈ বাই বাই